UPPL दलोनि दैदेननाय अराङाव बेसेन नाङै मेगन फाहामथाय बादा खुंदों। 200निबो बांसिन हौवा हिन्जावफोरा गावसोरनि मेगनखौ आनजाद नायो। उदालगुरि जिल्लानि माजबादनि अराङाव मोनसे बेसेन नाङै मेगन नायबिजिरनाय बादा खुंनाय जादों। 30 गोनां फासनि सेरफां ब्लक कमिटि आरो अरां गुदि आफाद आरो बिटिआरनि गाहाय प्रमद बर'नि OSD राजु धाकालनि दैदेननाय अरां VCDCनि मावख'आव सानसेनि बेसेन नाङै मेगन आनजाद नायनाय बादा खुंनाय जायो। बादायाव फुंनिफ्रायनो दिनै मेगन आनजाद नायनाय बादायाव 200निबो बांसिन हौवा हिन्जावफोरा मेगन आनजाद खालामनाय नुनो मोनो। बिटिआरनि गाहाय प्रमद बर'नि OSD राजु धाकालखौ गोरिब सुबुंफोरनि गेजेराव फैनानै बेसेन नाङै मेगन आनजाद नायनाय बादा खुंनायाव बाहागो लानायखौ नुनो मोन्दों। दिनैनि बे मेगन नायबिजिरनाय बादायाव बाहागो लादोंमोन UPPL दलोनि उदालगुरि जिल्लानि नेहाथारि कृष्ण थापलिया, माजबाद ब्लक UPPL दलोनि दैदेनगिरि मावथि सबिन बसुमतारी, फुलगुरि VCDCनि लेङाइ आफादगिरि नब कुमार कलिता, हाबिगाव VCDCनि आफादगिरि चन्दन बराल, अरां VCDCनि लेङाइ आफादगिरि समराली, UPPL दलोनि अरां गुदि आफादनि आफादगिरि रहित तान्तियाबो बाहागो लादोंमोन। ওৰাং প্ৰাইমাৰী উদ্যোগত লগতে আমাৰ 39 নং 5 চেৰফাং ব্লক কমিটি সহযোগত আমাৰ বিটিআৰৰ শিৱসাৰ OSD ৰাজু ধাকাল তেখেতৰ নেতৃত্বত আমাৰ এই ওৰাং প্ৰাইমাৰী VCDC প্ৰাংগণত আজি বিনামূলীয়া চিকিৎসা শিবিৰ দিয়া হৈছে। তাতে বহুতখিনি ৰাইজ ওলাই আহিছে। তেওঁলোকে বহুতখিনি তেনেকা স্থানী পৰা কেটেৰেক্ট এই বেমাৰৰ ভুক্তভোগী তেওঁলোকে বহুতখিনি ইয়াতে এৰাউণ্ড 100% ইতিমধ্যে চোৱা হৈ আছে। তো গতিকে মই ভাবোঁ আমাৰ এই ওৰাং অঞ্চলত যিখিনি চকু আমি দেখাব লাগে ডক্টৰক আৰু চাব লাগে সেইখিনি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু তেখেতসকলে বহুতখিনি আনন্দিত হৈছে। তেনেকুৱা মানে মহান এটা কাম মানে হাতত লৈ পেলাই যি ব্যক্তিয়ে আমাক অঞ্চলত প্ৰদান কৰিছে এই ব্যক্তিক মানে তেওঁলোকে অলপ আগতে আমাৰ সভাত তেওঁলোকে ৰাইজে জনাইছে যে তেখেতৰ নিচিনা মহানুভৱতা যি কাম কৰি দেখুৱাইছে তেখেতক মানে ৰাইজে ধন্যবাদ যাচিছে। হয়, সেইটো আমি ক'বই লাগিব। যিখিনি আমাৰ 5 চেৰফাঙত বিগত সময়ত যিখিনি বিভিন্ন মানে সময়ত চৰকাৰবিলাকৰ লগত থাকি পেলাই EM GM আদি কৰি বহুখিনি ডাঙৰ ডাঙৰ তেনেকুৱা লিডাৰবিলাক এই অঞ্চলৰ পৰা ৰাইজৰ ভোট লৈ পেলাই তেওঁলোকে জিকি যায়। আজিৰ তাৰিখলৈকে ৰাইজৰ ওচৰত যিখিনি সৰু সৰু কাম যেনেকৈ আমি আমাৰ UPPL দলৰ নেতৃত্বৰ আমাৰ যি ৰাজু ধাকাল ছাৰৰ যিখিনি নেতৃত্বত যিখিনি চকু চিকিৎসা ৰাইজক দি আছে বিনামূলীয়া আপ টু অপাৰেশ্যনলৈকে সেইখিনি মানে দিয়াত মানে ৰাইজে বহুতখিনি আনন্দিত হৈছে। আৰু এইটো আমি সকলোৱে ক'ব লাগিব যে সেইখিনি কাম যে তেখেতে কৰি দেখুৱাইছে। কাৰণ তেখেতে আজিৰ তাৰিখত তেখেতে EM নহয়, MLA নহয়, MCLA নহয়, তেখেতে এটা মহান এটা চিন্তা কৰি আমাৰ অঞ্চলত মানে তেনেকুৱা আহি পেলাই যিখিনি আমাৰ ৰাইজৰ ওচৰত তেখেতে সেৱা কৰি আছে তাৰ বাবে আমি ৰাইজৰ হৈ মানে তেখেতকো মই ধন্যবাদ যাচিছোঁ।